हेलो एवरीवन मोर अन्यटी भिडिओले आपनालोকক पुनरबार स्वागतम जनाइछु। आशा करो आपनालोके भिडिओटी शेषলৈকে চাব আৰু এইফালে চাওকচোন মই ক'ত আছোহি আমাৰ খদিয়াৰ এখন পাৰ্কত যিখন পাৰ্কৰ নাম ৰুক্মিণী উদ্যান নামেৰে জনা যায় আৰু পাৰ্কখন আছে খদিয়াৰে চপাখোৱাত। আপোনালোকে নিশ্চয় দেখি ধৰিব পাৰিছে পাৰ্কখন বৰ ডাঙৰ নহয় তেনেই সৰু আৰু ছোৱালীজনীক অকণমান ফুৰাও বুলি আনিলো। তাই বৰকৈ আমনি কৰি আছিলে ফুৰিবলৈ যাওঁ বুলি কৰবাত। তাইক গৰম বন্ধত কতোৱেই নিয়া নহ'ল গম পাইছেনে। সেইকাৰণে ইয়াতে অকণমান ফুৰাও বুলি লৈ আহিলোঁ আৰু সেইফালে মূৰ্তিটো দেখি গম পাইছেনে কাৰ এজন হৈছে ভূপেন হাজৰিকাদেৱৰ মূৰ্তি। ইয়াতে স্থাপিত কৰি ৰখা হৈছে এনেদৰে। তেওঁ আমাৰ ইয়াতে খদিয়াতে জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ এজন আমাৰ অসমৰ সম্পদ নহয় জানো। সেইকাৰণে তেওঁক আৰু অকণমান ডাঙৰকৈ আৰু অকণমান উন্নতমানৰ কৰিব পৰা গ'ল হ'লে, কিন্তু এনেদৰেই তেওঁক ৰাখিছে আৰু অকণমান ভালদৰে পাছলৈ কৰিব বুলি আশা ৰাখিলোঁ চৰকাৰক। আৰু এইফালে দেখিছেনে ছোৱালীজনী খেলা ধূলাত পুৰা ফূৰ্তি কৰি আছে, খেলা ধূলাত একদম মগ্ন। মানে বেছি বস্তু নাই, দুটামান সামগ্ৰী আছে খেলা ধূলা কৰিব পৰা সৰু ল'ৰা ছোৱালীবিলাকে। আৰু আমি ভাবিছিলোঁ তাইকে অকল লৈ আহিছোঁ, নহয় অন্য ল'ৰা ছোৱালীও আছে আৰু অন্য ল'ৰা ছোৱালীক দেখি অকণমান মনটোত শান্তি পাইছোঁ। এয়া দুটামান বস্তু আছে সেয়াতে খেলা ধূলা কৰি আছে আৰু তাইৰ সৰু ছোৱালী সৰু মন নহয় জানো, এইখিনিতে সুখী হৈছে আৰু তাই সুখী মানে আমি সুখী। আমাৰ সৰু মানুহৰ সৰু জীৱন, ইমানখিনিতে আমি সুখী হ'ব লাগিব। সৰু সৰু আনন্দ, সৰু সৰু ফূৰ্তি কিছুমানে আমাক আনন্দ কৰি ৰাখে আৰু ইমানখিনিতে আমি সুখী। আৰু এতিয়া যাবলৈ ওলাইছোঁ, এয়া সন্ধিয়াই হ'বলৈ হ'ল। অকণমান খোজকাঢ়ি মেলি এতিয়া ঘৰলৈ যাওঁগৈ আৰু ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব বুলি আশা ৰাখিলোঁ আৰু ফেচবুক পেজটি নিশ্চয় ফ'ল'